মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিত থকা তুলসীৰ তলে মৃগপহু চৰে নামৰ পাঠটি। এই পাঠটিত কাতি বিহুৰ বিষয়ে বৰ্ণনা কৰা হৈছে। শিক্ষাৰ্থীসকল, তোমালোক সকলোৱে জানা যে আমাৰ বিহু হৈছে তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। বহাগ বিহুত বেছিকৈ আনন্দ ফূৰ্তি কৰা হয় কাৰণেই, অৰ্থাৎ ৰঙৰ উৎসৱ হোৱাৰ বাবেই এই বিহুটোক কোৱা হয় ৰঙালী বিহু। আনহাতে ভোগৰ উৎসৱ বাবে মাঘ বিহুৰ আন এটা নাম হৈছে ভোগালী বিহু। আজি আমি তোমালোকৰ লগত কাতি বিহুৰ লগত জড়িত বিভিন্ন ৰীতি নীতি তথা পৰম্পৰাৰ বিষয়ে আলোচনা কৰিম। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় সকলোৱে জানা যে কাতি বিহু কেতিয়া পালন কৰা হয়। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই কাতি বিহুৰ আন এটা নাম হৈছে কঙালী বিহু। তোমালোকৰ এইখিনিতে প্ৰশ্ন হ'ব, কাতি বিহুক বাৰু কিয় কঙালী বিহু বুলি কোৱা হয়? কিয়নো এইখিনি সময়ত অসমীয়া কৃষিজীৱী ৰাইজৰ খাদ্যৰ নাটনি হয়। ইফালে পথাৰত নতুন শস্যবোৰে পোখা মেলেহে, আনহাতে অসমীয়া কৃষিজীৱী ৰাইজে আগৰে পৰা ভঁৰালত সাঁচি ৰখা খাদ্যবস্তুবোৰো প্ৰায়েই শেষ হৈ আহে। গতিকে মাঘ বিহু বা বহাগ বিহুৰ দৰে এই কাতি বিহুটি বৰ ধুমধামেৰে পালন কৰিব নোৱাৰে। সেয়েহে এই বিহুটিক কোৱা হয় কঙালী বিহু। যদিও বিহুটিক কঙালী বিহু বুলি কোৱা হয়, এই বিহুটিৰ লগত যথেষ্ট ৰীতি নীতি আৰু পৰম্পৰা জড়িত হৈ থকা দেখা যায়। গতিকে কাতি বিহুৱে অসমীয়া সমাজ জীৱনত যথেষ্ট তাৎপৰ্য বহন কৰি আছে। মৰমৰ শিক্ষাৰ্থীসকল, কাতি বিহুৰ লগত জড়িত আটাইতকৈ মনোৰম তথা বিভিন্ন ৰীতি নীতি তথা পৰম্পৰাৰে ভৰপূৰ অনুষ্ঠানটোৱেই হৈছে তুলসী সেৱা বা তুলসী পূজা। বিহুৰ দিনা প্ৰতিঘৰ অসমীয়াই ৰাতিপুৱা সোনকালে শুই উঠি ঘৰৰ আগ চোতাল আৰু পদূলিমুখ খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰে। তেওঁলোকে এটা কথা বিশ্বাস কৰে যে ঘৰৰ আগ চোতাল আৰু পদূলিমুখ পৰিষ্কাৰ কৰি ৰাখিলে ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন ঘটে। তাৰ পিছত সকলোৱে ভঁৰাল ঘৰৰ কাষত পূবফালে মূৰ কৰি নতুন ৰঙা মাটিৰে খুব ধুনীয়াকৈ এটা তুলসীৰ ভেটি বান্ধে। তোমালোকে এইখিনিতে এটা কথা মনত ৰাখি থবা যে তুলসীৰ ভেটিটো সদায় পূবফালে মূৰ কৰি বান্ধিব লাগে। তুলসীৰ ভেটিটো বন্ধা হোৱাৰ পাছত খুব ধুনীয়াকৈ তুলসীৰ ভেটিটো মচি কাচি পৰিষ্কাৰ কৰি ৰখা হয়। সন্ধিয়ালৈ সেই তুলসীৰ ভেটিটোত তুলসীৰ পুলি ৰুই দিয়া হয় আৰু তুলসীৰ ওচৰত প্ৰাৰ্থনা কৰে। আয়তীসকলে একেলগ হৈ তুলসীৰ ওচৰত নাম কীৰ্তন কৰে এনেদৰে: তুলসীৰ তলে প্ৰভু মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। আনহাতে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ একেলগ হৈ প্ৰতি ঘৰলৈ গৈ তুলসীৰ ওচৰত প্ৰাৰ্থনা গায় আৰু গৃহস্থক আশীৰ্বাদ দি মাহ প্ৰসাদ খাই আনন্দ কৰে। বিহুৰ দিনা আবেলিলৈ পথাৰখন চাই অহাৰ এক নিয়ম অসমীয়া সমাজত প্ৰচলিত আছে। সেয়েহে সকলোৱে পথাৰলৈ গৈ পথাৰত নতুনকৈ পোখা মেলা শস্যবোৰ চাই আহে। তাৰ পিছত সন্ধিয়ালৈ সেই পথাৰত চাকি জ্বলোৱা হয়। পথাৰত নতুনকৈ পোখা মেলা শস্যবোৰ যাতে পোক পৰুৱা নিগনি এন্দুৰে নষ্ট কৰিব নোৱাৰে, তাৰ বাবে লক্ষ্মী দেৱীক উদ্দেশ্য কৰি পথাৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয়। তদুপৰি ঘৰৰ চোতাল, ভঁৰাল ঘৰ আৰু পদূলিমুখত
প্ৰতিঘৰ অসমীয়াই চাকি জ্বলোৱাৰ এক নিয়ম প্ৰচলিত আছে। ইয়াৰ উপৰি কাতি বিহুৰ লগত জড়িত আন এক পৰম্পৰা হৈছে আকাশবন্তি জ্বলোৱা। এই আকাশবন্তি অসমৰ সকলো ঠাইৰ মানুহে প্ৰজ্বলন নকৰিলেও বিভিন্ন ঠাইত আকাশবন্তি জ্বলোৱা দেখা যায়। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় সকলোৱে মাজুলীৰ আউনীআটী সত্ৰৰ বিষয়ে শুনিছা। এই আউনীআটী সত্ৰত প্ৰায় ৩৬৫ বছৰীয়া পৰম্পৰাৰে আজিও প্ৰতি বছৰে কাতি বিহুৰ দিনা আকাশবন্তি প্ৰজ্বলন কৰা হয়। আকাশবন্তি জ্বলোৱাৰ পাছত সেই আকাশবন্তিৰ চাৰিওফালে চাৰিপাক ঘূৰাৰ পিছত সত্ৰৰ সত্ৰাধিকাৰ আৰু বৈষ্ণৱ ভকতসকলে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে। শিক্ষাৰ্থীসকল, তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে, আকাশবন্তি মানেনো কি? আকাশবন্তি হৈছে এডাল বৰ দীঘল বাঁহৰ একেবাৰে মূৰত জ্বলোৱা এগছি বন্তি। এই বন্তি জ্বলালে আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গলৈ যোৱাৰ বাট দেখা পায় বুলি অসমীয়া মানুহে বিশ্বাস কৰে। সেয়েহে আকাশবন্তি জ্বলাই আমাৰ পূৰ্বপুৰুষসকলক স্বৰ্গলৈ যোৱাৰ বাট দেখুওৱা হয়। এনেদৰে কাতি বিহুৰ লগত বহুতো ৰীতি নীতি আৰু পৰম্পৰা জড়িত হৈ থকা দেখা যায়। মাঘ বিহু বা বহাগ বিহুৰ দৰে যদিও এই বিহুটি বৰ ধুমধামেৰে পালন কৰিব পৰা নাযায়, তথাপিও এই বিহুটিয়ে অসমীয়া সমাজ জীৱনত যথেষ্ট তাৎপৰ্য বহন কৰি আছে। ঠাইভেদে ৰীতি নীতি আৰু পৰম্পৰাবোৰ পালন কৰাৰ ক্ষেত্ৰত কিছু কিছু পাৰ্থক্য দেখিলেও এই ৰীতি নীতি আৰু পৰম্পৰাসমূহে আমাৰ অসমীয়া সমাজ তথা সংস্কৃতিক বিশেষভাৱে চহকী কৰি ৰাখিছে। ধন্যবাদ।